মই জানো যে এই ভিডিঅ'টো হাৰ্ডলি 100 বা 120টা ভিউজ আহিব, কিন্তু যিখিনি ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ এই গোটেই ছিৰিজটোৰ জৰিয়তে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' হিন্দী লেংগুৱেজতো নাই। ইংলিছত দুই এটা ভাল ভিডিঅ' আছে টোপনিৰ বিষয়ে, কিন্তু ইমান ডিপ, ইমান এক্সপ্লেইন কৰি বা এনেকুৱা সকলোৱে বুজি পাব পৰাকৈ মই ভিডিঅ' দেখা পোৱা নাই। আৰু এই গোটেই ছিৰিজটোৰ স্ক্ৰিপ্ট বনাওঁতে যিবোৰ ডাটা নোট কালেক্ট কৰিবলগীয়া হৈছে, এনেকুৱা নহয় যে মই গুগলত গৈ পেলাই টাইপ কৰিছোঁ, তাৰপিছত তাৰ পৰা কপি পেষ্ট কৰিছোঁ বা ক'ৰবাৰ ভিডিঅ'ৰ পৰা চাই পেলাই কৰিছোঁ, তেনেকুৱা নহয়। লিটাৰেলি মই ৱেবছাইটবিলাকত গৈ পেলাই পে' কৰিবলগীয়া হৈছে ৰিচাৰ্চবোৰ চাবলৈ, ষ্টাডিজবোৰ চাবলৈ, বস্তুবোৰ কালেক্ট কৰিবলৈ। চ' মানে মই যদি ইমানখিনি কষ্ট কৰিব পাৰিছোঁ ভিডিঅ'টো বনাবলৈ, ইনফৰমেশ্যনখিনি শ্বেয়াৰ কৰিবলৈ, চ' আপোনালোকেতো জাষ্ট বহি পেলাই চাব লাগে আৰু 5-6 মিনিটৰ ভিডিঅ' এটা চাব পাৰে আৰু ফাৰ্ষ্ট টু লাষ্ট। চ' এই ছিৰিজটো সকলোকে ভালকৈ চাবলৈ অনুৰোধ জনাইছোঁ। স্লিপ এনেকুৱা এটা লিগেল মেডিচিন হুইচ অনলি ইম্প্ৰুভছ আৱাৰ হেল্থ, কিন্তু আজিকালি এনেকুৱা এটা টাইম আহি পৰিছে যে বহুত মানুহৰ শ্লিপ লৈ পেলাই বহুত প্ৰব্লেম। ইনফেক্ট আজিকালি য়ং ল'ৰা ছোৱালীখিনিৰো বহুত শ্লিপ পেটাৰ্ণ লৈ পেলাই বহুত খেলি মেলি। আৰু এইটো ক্ষেত্ৰত মই ৰঙো হ'ব পাৰোঁ, কিন্তু মানে আজিকালি অলপ এনেকুৱা হৈ পৰিছে নেকি যে 3-4 বজালৈ জাগি থকা এইটো অকণমান ষ্টাইলৰ নিচিনা হৈ পৰিছে নেকি। 2 বজাত চকলেট খোৱা, আইচক্ৰীম খোৱা, তাৰপিছত ইনচমনিয়েক বুলি ষ্টৰি দিয়া, পোষ্ট কৰা, বেয়া নাপাবা এইবোৰ কোৱাৰ কাৰণে। কিন্তু এই সকলোবোৰ বস্তু আমাৰ শ্লিপ আৰু আমাৰ অ'ভাৰঅল হেল্থৰ লগত ৰিলেটেড হৈ আছে। টোপনিৰ প্ৰব্লেম থকা জেনেৰেলি মই 2টা টাইপৰ মানুহ অবজাৰ্ভ কৰিছোঁ। এটা হৈছে যে তেওঁলোকে গম পায় তেওঁলোকৰ টোপনি ক্ষতি হৈ থকা বুলি, বা ৰাতি দেৰিকৈ শুৱে, পুৱা দেৰিকৈ উঠে, বা মৰ্ণিং উঠি পেলাই একদম এনাৰ্জাইজ ফিল নকৰে। আৰু এটা টাইপ হৈছে যে তেওঁলোকে ভাবি আছে তেওঁলোকৰ টোপনি ঠিক ঠাক হৈ আছে, কিন্তু যেতিয়া আৰু অকণমান ডিপলি সোধা যায় তেতিয়া গম পোৱা যায় যে তেওঁলোকে হয়তো মাত্ৰ 4-5 ঘণ্টা শুই আছে, বা ৰাতি শুওঁতে খুব নাকৰ শব্দ কৰি শুৱে, বা কিছুমানে হয়তো কিছুমান মেডিচিন লৈহে টোপনি যাব পাৰে, যেনে মেলাটনিন। আকৌ কিছুমানে পুৱা উঠি পেলাই কিছুমান ষ্ট্ৰং কেফেইন বা ষ্টিমুলেণ্ট ল'ব লগা হয় সেই ফ্ৰেছ বা এনাৰ্জাইজ ফিল কৰিবলৈ। ডক্টৰে যদি প্ৰেছক্ৰাইব কৰিছে কিছুমান মেডিচিন টোপনি হ'বলৈ, দেন ডেটছ ট'টেলি ফাইন। কিন্তু টোপনি এটা এনেকুৱা বস্তু যিটো জাষ্ট নেচাৰেলি হ'ব লাগে। আৰু সকলো প্ৰাণীৰে এটা নেচাৰেলি শ্লিপ আৰু এৱেক চাইকেল থাকে, কিন্তু ইণ্টাৰেষ্টিংলি হিউমেন মাত্ৰ এনেকুৱা এটা স্পিচিছ যাৰ টোপনি লৈ পেলাই ইমান বেছি প্ৰব্লেম, আৰু আজিকালি মেডিচিন লৈ পেলাই টোপনি মাৰিবলগীয়া হৈছে। যদিও আমি জানো যে শ্লিপ আমাৰ কাৰণে কিমান বেছি এচেঞ্চিয়েল, ৰেষ্ট, ৰিকভাৰী, ৱেষ্ট প্ৰডাক্টবোৰ ৱাশ্ব আউট কৰিবলৈ, আমাৰ অ'ভাৰঅল হৰম'নেল লেভেলটো অপটিমাম কৰি ৰাখিবলৈ, চায়েন্সে কিন্তু তথাপিও এতিয়ালৈকে শ্লিপৰ বিষয়ে গোটেইখিনি বস্তু, গোটেই মেকানিজমটো বুজিব পৰা হোৱা নাই। তথাপি শ্লিপৰ ওপৰত এতিয়ালৈ যিমানখিনি ষ্টাডিজ কৰা হৈছে তাৰ পৰা আমি এইটো গম পাইছোঁ যে শ্লিপ ডিপ্ৰিভেশ্যনৰ ফলত আমাৰ হেল্থৰ ওপৰত নিগেটিভ এফেক্ট পৰে। নাও হোৱাট ইজ শ্লিপ ডিপ্ৰিভেশ্যন? বহুতে ভাবে যে যদি এটা ৰাতি কমপ্লিট টোপনি ক্ষতি হয় সেইটো মানে হৈছে শ্লিপ ডিপ্ৰিভেশ্যন। কিন্তু আচলতে এটা ৰাতি কমপ্লিট টোপনি ক্ষতি হোৱা সেইটোতো বাৰু বহুত দূৰৰে কথা। ডেইলি যদি আমাৰ টিপিকেল শ্লিপ চাইকেলৰ পৰা 2-3 ঘণ্টা কমি যায়, মানে কোনোবা এজনে যদি ডেইলি জাষ্ট 4-5 ঘণ্টা শুই আছে ফৰ ছেভৰেল ডেইজ, সেইটো এটা টাইপ অফ শ্লিপ ডিপ্ৰিভেশ্যন। আকৌ বহুতে নিজৰ শ্লিপ চাইকেলটো শ্বিফ্ট কৰি লয়, মানে ৰাতি দেৰিকৈ শুৱে আকৌ পুৱা দেৰিকৈ উঠে, যেনে ৰাতি কাম কৰা মানুহখিনিয়ে দিনত শুৱে। এইটো এটা টাইপ অফ শ্লিপ ডিপ্ৰিভেশ্যন, যিটো আমি পিছত ফাৰ্ডাৰ ভালকৈ ডিছকাছ কৰিম যে কিয় ৰাতি শুৱাটোহে আমাৰ হেল্থৰ কাৰণে বেনিফিচিয়েল। চ' গাইজ, শ্লিপ ডিপ্ৰিভেশ্যনৰ ফলত যে আমাৰ ব্ৰেইনৰ প্ৰি ফ্ৰণ্টেল কৰ্টেক্স আছে ইয়াৰে পাৱাৰ কমি যায়। আৰু প্ৰি ফ্ৰণ্টেল কৰ্টেক্সৰ কাম হৈছে আমাৰ ব্ৰেইনৰ হায়াৰ কগনিটিভ ফাংচনবোৰ মেইনটেইন কৰা, চেঞ্চৰি ফাংচনবোৰ মেইনটেইন কৰা। যেনে এতিয়া আমাৰ যদি ঠাণ্ডা লাগে আমি এটা গৰম কাপোৰ পিন্ধিব লাগিব, ৰাইট? সেইটো হৈছে চেঞ্চৰি ৰিলেটেড ফাংচন। আৰু ইয়াৰ বাহিৰেও ই আমাক বিভিন্ন চিটুৱেশ্যনত কাৰেক্ট ডিচিশ্যন লোৱাত হেল্প কৰে। তাৰ বাহিৰে ইয়াৰ আন ইম্পৰ্টেণ্ট কামবোৰ হৈছে মটৰ স্কিল, পাৰ্চনেলিটি ডেভেলপমেণ্ট, এটেনশ্যনেল বিহেভিয়াৰ, ইম'শ্যন মেকিং, আৰু মষ্ট ইম্পৰ্টেণ্টলি ইনহিবিশ্যন। মানে ই আমাক কয় যে এইটো কাম বেয়া, এইটো নকৰিবি। চ' এনেকুৱা ক্ষেত্ৰত ডিচিশ্যন মেকিঙত হেল্প কৰে। চ' গাইজ, শ্লিপ ডিপ্ৰিভেশ্যনৰ ফলত আমাৰ মেমৰি ডিক্ৰিজ হয়, প্ৰি ফ্ৰণ্টেল কৰ্টেক্স ডিক্ৰিজ হয়, আৰু এটেনশ্যন ডিক্ৰিজ হয়। তাৰোপৰি এটা ষ্টাডি কৰা হৈছিল ফ্লাইট এটেণ্ডেণ্ট আৰু নাইট শ্বিফ্টৰ ৱৰ্কাৰখিনিৰ ওপৰত। তাত দেখা পোৱা গৈছিল যে তেওঁলোকৰ ব্ৰেইনৰ হিপ'কেম্পাছৰ চাইজটোত একচুৱেলি ডিক্ৰিজ হৈছিল। আৰু এই হিপ'কেম্পাছ আমাৰ শ্বৰ্ট টাৰ্ম মেমৰিৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। গাইজ, আমাৰ ব্লাডত নেচাৰেলি কিছুমান কিলাৰ চেলছ থাকে
যিবোৰৰ কাম হৈছে ব্লাডত যদি এনি কাইণ্ড অফ কেঞ্চাৰ বা টিউমাৰাছ চেল থাকে তাহাঁতক খাই লয় চ' মাত্ৰ এটা ৰাতিৰ শ্লিপ ডিপ্ৰিভেশ্যনৰ ফলত এই যিটো নেচাৰেল কিলাৰ চেলছ আছে ইয়াৰে প্ৰডাকশ্যন 70% ডিক্ৰিজ হৈ যায় যাৰ ফলত কেঞ্চাৰ ৰিস্ক হাই হয় আৰু ইনফ্লামেশ্যন ইনক্ৰিজ হৈ যায় যাৰ ফলত আমাৰ বডিৰ অভাৰঅল ইমিউনিটি ডিক্ৰিজ হয় গাইজ এটা ষ্টাডিয়ে কনফাৰ্ম কৰিছে যে যদি এজন মানুহে ডেইলি মাত্ৰ 4 ঘণ্টাকৈ শুবলৈ পাই আছে তেনেকৈ সেই মানুহজনে যদি কেইবাদিনো শুই থাকে মাত্ৰ 4 ঘণ্টাকৈ যাৰ ফলত সেই মানুহজনৰ 40% ৰিডাকশ্যন ইন গ্লুক'জ টলাৰেঞ্চ ডেভেলপ হয় গ্লুক'জ টলাৰেঞ্চ মানে আমি যেতিয়া কাৰ্বহাইড্ৰেট কনজিউম কৰোঁ সেই কাৰ্বহাইড্ৰেটটো বডিয়ে কেনেকৈ মেটাবলাইজ কৰে কেনেকৈ কণ্ট্ৰল কৰে সেইটো হৈছে গ্লুক'জ টলাৰেঞ্চ চ' এই গ্লুক'জ টলাৰেঞ্চ কমি যোৱাৰ ফলত মানুহজনৰ ইনচুলিনে ভালকৈ বডিত কাম নকৰা হয় যাৰ ফলত ডেভেলপ হয় ইনচুলিন ৰেজিষ্টেঞ্চ চ' ডেভেলপ ইন ইনচুলিন ৰেজিষ্টেঞ্চ এণ্ড reduction in glucose tolerance may lead to obesity. Guys, আমি বহুতে জানো চাগে যে নাৰ্ভাছ চিষ্টেম দুটা টাইপৰ থাকে এটা হৈছে সিম্পেথেটিক এটা হৈছে প্যাৰাচিম্পেথেটিক চ' যেতিয়া আমি ৱৰ্কআউট কৰোঁ বা এনি কাইণ্ড অফ ফিজিকেল মুভমেণ্ট কৰোঁ বা যেতিয়া আমি বহুত টেনশ্যনত থাকোঁ তেতিয়া আমাৰ সিম্পেথেটিক নাৰ্ভাছ চিষ্টেম এক্টিভ হয় যাৰ ফলত আমাৰ হাৰ্ট ৰেট ইনক্ৰিজ হয় আৰু ব্লাড প্ৰেছাৰ ইনক্ৰিজ হয় হুইচ ইজ নৰ্মেল হুইচ ইজ ফাইন কিন্তু তাৰ এগেইনষ্টত যেতিয়া আমি ৰাতি টোপনি মাৰোঁ তেতিয়া আমাৰ প্যাৰাচিম্পেথেটিক নাৰ্ভাছ চিষ্টেম এক্টিভ হয় যাৰ ফলত আমাৰ বডিটো কাম ডাউন হয় আমাৰ হাৰ্ট ৰেট ড্ৰপ হয় ব্লাড প্ৰেছাৰ ড্ৰপ হয় চ' এই দুটা বস্তু বেলেঞ্চ হৈ থকাটো বহুত ইম্পৰ্টেণ্ট টু মেইনটেইন দ্য হোমিঅ'ষ্টেচিছ ইন আৱাৰ বডি চ' যেতিয়া শ্লিপ ডিপ্ৰিভেশ্যন হয় তাৰ ফলত আমাৰ এই হাৰ্ট ৰেট ইনক্ৰিজ হয় আৰু ব্লাড প্ৰেছাৰটো ইনক্ৰিজ হোৱা দেখা পোৱা গৈছে আৰু গাইজ টোপনি ক্ষতিৰ ফলত ষ্ট্ৰেংথ এণ্ডিউৰেঞ্চ আৰু এৰবিক কেপাচিটি ডিক্ৰিজ হয় চ' এইখিনি বস্তু চাই আমি এটলিষ্ট এটা বস্তু গম পালোঁ যে এটা গুড নাইট শ্লিপ যদি আমি লং টাৰ্ম ফ'ল' কৰোঁ এটলিষ্ট আমাৰ জিমত এইখিনি বস্তু ইম্প্ৰুভ কৰিব পাৰিম Now guys, আমি চাম যে ইন টাৰ্মছ অফ ফিটনেছ শ্লিপ ডিপ্ৰিভেশ্যনে আমাৰ বডিৰ হৰম'নেল প্ৰফাইলত কি নিগেটিভ এফেক্ট দেখা দিব পাৰে স্পেচিয়েলি উইথ গ্ৰেলিন এণ্ড লেপটিন গ্ৰেলিনক কোৱা হয় হাংগাৰ হৰম'ন চ' শ্লিপ ডিপ্ৰিভেশ্যনৰ ফলত আমাৰ বডিত গ্ৰেলিনৰ লেভেলটো লাহে লাহে বাঢ়িবলৈ ধৰে যাৰ ফলত আমাৰ বেছিকৈ ভোক লাগে আৰু লেপটিনৰ কাম হৈছে ভোক কণ্ট্ৰল কৰা যে অ'কে ব্ৰ' মোৰ পেট ভৰি গৈছে প্লিজ ষ্টপ ইটিং এইটো হৈছে লেপটিনৰ কাম আৰু লেপটিনৰ আৰু এটা ইম্পৰ্টেণ্ট কাম হৈছে যে ইট মেক্স আছ এক্টিভ ই আমাক ক'ব যে যোৱা ৱক কৰা যোৱা জিমলৈ যোৱা চ' যাৰ ফলত আমি থ্ৰু আউট দ্য ডে কিছুমান এক্সট্ৰা কেলৰিজ বাৰ্ণ কৰিব পাৰোঁ যদিহে আমাৰ লেপটিন লেভেলটো বডিত ঠিক থাকে চ' শ্লিপ ডিপ্ৰিভেশ্যনৰ ফলত গ্ৰেলিন বাঢ়ি যাব আৰু লেপটিন কমি যাব আৰু এই দুটা বস্তু মিলি ই আমাক অকণমান বেছিকৈ খাবলৈ মন যোৱাব পাৰে আৰু আমাক অকণমান লেজি কৰি তুলিব চ' টোপনি ক্ষতিয়ে ইনডাইৰেক্টলি আমাক অলপ অবিজ কৰি তুলিব পাৰে চ' টোপনি ক্ষতিৰ ফলত যিটো আমাৰ গ্ৰেলিন বাঢ়ি যাব এই বস্তুটো যদি আমি টোপনি ক্ষতিৰ ফলত ডিক্ৰিজ ইন প্ৰিফ্ৰণ্টেল কৰ্টেক্স এইটো যদি মিলাই দিওঁ তেতিয়া ই আমাক কিছুমান আনহেল্ডি বস্তু খাবলৈ মন যাব পাৰে কাৰণ টোপনি ক্ষতিৰ ফলত আমাৰ ডিচিশ্যন মেকিঙতো এফেক্ট পৰে আকৌ এতিয়া যদি আমি এই গ্ৰেলিন ডিচিশ্যন মেকিং এই বস্তুটোৰ লগত যদি আকৌ গ্লুক'জ টলাৰেঞ্চ এইটো যদি আমি কম্বাইন কৰি দিওঁ কাৰণ টোপনি ক্ষতিৰ ফলত এইটোতো এফেক্ট পৰে এইটোতো ডিক্ৰিজ হয় আৰু ইনচুলিন ৰেজিষ্টেঞ্চ ইনক্ৰিজ হৈ যায় চ' এই চববিলাক বস্তু যদি আমি কম্বাইন কৰি পেলাই চাওঁ তেতিয়া আমি বুজি পাম যে শ্লিপ ডিপ্ৰিভেশ্যনে আমাৰ বডিত কেনেকৈ নিগেটিভলি এফেক্ট কৰিব পাৰে ইন টাৰ্মছ অফ আৱাৰ হেল্থ এণ্ড ফিটনেছ আৰু এইটো মাত্ৰ জাষ্ট এটা এক্সাম্পল আৰু এই সকলোবোৰ বস্তু আমি ইম্প্ৰুভ কৰিব পাৰোঁ মাত্ৰ এটা গুড নাইট শ্লিপ লং টাৰ্ম ফ'ল' কৰি গতিকে এতিয়া আমি কথা পাতিম এই লং টাৰ্ম শ্লিপটো আমি কেনেকৈ অপটিমাইজ কৰিব পাৰোঁ